Hello guys, welcome to my YouTube channel Speed Kid 46. So আজি episode 2 আজি day 2 আজি নতুন vlog আমি ৰেডি হৈ গলো পুৰা এৰ কাৰণে প্ৰিপাৰেচন পুৰা ৰেডি তো আজি আমি যাম টাৱাং তো vlogটো চাই থাকক guys যে টাৱাং যাব পাৰো নে নোৱাৰো আপোনালোকে vlogটো চাই থাকিলে গম পাই যাব তো vlogটো চাই থাকক এৰ মাইল जाओ दे बाय बाय तो गाइस कमी आता लाइल लो तो ये तो खाने में काफी मजा लगेगा मजा कर सकता तो गाइस कमी आही आही मिशन साइड पे गलो तो गाइस আগত পাহাৰ কেইটামান দেখি দিছে পাহাৰকেইটা পুৰা বৰফ মানে অকণমান হোৱাইট হোৱাইট দেখি দিছে কিন্তু আপুনি মোবাইল কেমেৰাত দেখি নাপাব চাগে মই যাওঁ তো গাইজ আমি এতিয়া ভালুকপুং পাই গ'লোহি তো ইয়াত ভালুকপুং টাউন এইখন তো ইয়াতে বনাই লৈছোঁ ILP ইনাৰ লাইট পাৰ্মিট পাৰ পাৰ্চন 200K পৰিছে তো গাইজ পাছ বনাই দিলোঁ এতিয়া ইয়াৰ পৰা ওলাম তো গাইজ ইয়াতে তেলটো ফুল টেংক কৰি ল'ম বুলি আহিছোঁ আগততো তেল ডিপু নাপাম চাগে তো ইয়াতে পুৰা তেলটো ভৰাই লওঁ ইয়াত তেলৰ দাম 92 পুৰা এৰিয়া চব ঘৰত গাইজ ডিম ৰাইড কৰি আছোঁ গাইজ মজা লাগিছে গাইজ এডোখৰ যাত্ৰা বনাই আছে মজা লাগিছে গাইজ চব টানেল তাত সোমাবলৈ লৈছোঁ এইটো মেচিপু টানেল এইটো টানেলত সোমাই গৈছোঁ গাইজ আজি জীৱনত ফাৰ্ষ্ট টাইম টানেলত My God. Oh my God. লাগিলে টানেলটো সোমাই এইটো চাইড এতিয়া ওলাই গ'লোঁ গাইজ মানে এটা পাহাৰ বাচি যায় এইটো টানেল ক্ৰছ কৰিছে অ' মাই গড আল্টিমেট ফিল তো গাইজ আমি এটা জেগাত ষ্টপ লৈছোঁ তো ইয়াত বাইক চাইক পুৰা মজাকৈ আছে লোকেশ্যনটো চব না গাইজ আল্টিমেট লাগিছে তলত নদী আছে গাইজ আৰু আৰ্মি কেম্প আছে তলত তো গাইজ আহি এটা লোকেশ্যন তাত ৰখি দিলোঁ মাধুৰ্য্য কিবা এটা লৈছে খাইছে ইয়াত মজা লোকেশ্যন চব গাইজ বাইকখন তাতে পাৰ্ক কৰি দিলোঁ কি ভাই পাহাৰৰ ভাই তো গাইজ আমি এতিয়া দিৰাং পাই গ'লোহি এয়া দিৰাং টাউন চব দিৰাং পালোহি গাইজ তো দিৰাং ৰখি আছোঁ ইয়াত ঠাণ্ডা লাগিছে বাইকখন ইয়াতে থৈ দিছোঁ তাৰপিছত এতিয়া অকণমান নি ইয়াতে বোলো কিবা কিবি খাওঁ চাওঁ কি পায় খাবলৈ তো গাইজ আমি এতিয়া ইয়াত পৰঠা খাবলৈ লৈছোঁ ইয়াত লগৰ কেইটামান লগ পাই গ'লোঁ এয়া তোমাৰ নামটো কি নাম আশিক এয়া তোমাৰ নামটো কি নাইচ টু মিট ইউ ব্ৰ এয়া আমাৰ লগৰ কেইটামান লগ পাই গ'লোঁ দৰঙৰ হৈছোঁ তোমাৰ তবিয়ত খাৰাপ হয় কিয়া ৰাতি ভাইবছটো মজা লাগিছে গাইজ চক আমি থাকিছোঁ এইটো হোমষ্টে টেনজিন হোমষ্টে আপোনালোকে আহিব পাৰে গাইজ মজা হোমষ্টে আপোনালোকে নম্বৰকেইটা ল'ব পাৰে ইয়াৰ পৰা এতিয়া ভাতটো খাবলৈ লৈছোঁ চিকেন আহি গ'ল ভাজি আছে পনীৰ মটৰ আছে বহুত কিবা কিবি আছে দাইল আছে পাপৰ আছে আচাৰ আছে ভাত খাবলৈ লৈছোঁ এয়া ভাত মাংস চিকেন লৈ লৈছোঁ এয়া ভাজি আহিছে এয়া ভাজি চব গাইজ আমি এতিয়া ইয়াৰ পৰা যাবলৈ ৰেডি হ'লোঁ ৰেডি। เ ৰেডি হৈ গ'লোঁ, যাম এতিয়া।
তাত যাম এইটো চাইডে যাম আমি তো চাই থাকক গাইজ ভিডিঅ'টো আজি নতুন ভিডিঅ' তো গাইজ আমি এতিয়া হোমষ্টেৰ পৰা ওলাই দিলোঁ তো আগলৈ গৈ আছোঁ তো গাইজ এতিয়া চিলা পাছলৈ বেছি দূৰ নাই ইয়াত মেগীটো খাবলৈ ৰখিছোঁ তো ইয়াতে মেগী তো গাইজ পাহাৰৰ ওপৰত মেগী আল্টিমেট বনাইছে এতিয়া ৰাইডটো মাধুৰ্যত দি দিলোঁ মাধুৰ্য চলাব দেখোঁ সঁচাকৈ ভাইব এটা লওঁ বোলো পাহাৰৰ অকণমান লাহেকৈ লগাব এতিয়া চিলা পাছৰ ৰাস্তাত উঠি দিলোঁ পাহাৰকেইটা চব বহুত টেক্সি লাগিছে পাছটো মজা লাগিছে গাইজ এতিয়া চিলা পাছ গৈ আছোঁ গাইজ পাছ এতিয়াহে ঠাণ্ডা লাগিছে দেই আচ্ছা কপি গৈছে গাইজ ছাৰ আপোনালোকৰ কাৰণে ব্লগ বনাই আছোঁ আৰু মজা লাগিছে আজি আমি ৱেডাৰটো মজা পাইছোঁ চব পাই গাইজ আমি বৰফ পাই গ'লোঁ গাইজ জীৱনত ফাৰ্ষ্ট টাইম বৰফ দেখিছোঁ ঠাণ্ডা गाइस रास्ता बहुत खतरा रास्ता है अभी एकदम नया रास्ता ড্ৰিম কমপ্লিট হৈ গৈছে মজা লাগিছে ড্ৰিম কমপ্লিট নিজৰ বাইকখন লৈ আহি পাই গ'লোহি গৈছে এইটো হয় চিলা লেক ইয়াত উশাহটো ল'বলৈ পূৰা প্ৰব্লেম হৈছে গাইজ বহুত প্ৰব্লেম হৈছে গাইজ চিলা লেক চব কিমান মজা ভাই পাহাৰৰ মাজত আমি কৈ পালোহি মজা কৰি থাকোঁ পাহাৰটো মাই গড লেক চিলা লেকটো চাব দেই গাইজ গ'লে নামি যাম এতিয়া আমি ইয়াত আজি বৰফ নাই পোৱা বৰফ হৈ থাকিলে কেনেকুৱা হৈ থাকে জানে নাই গাইজ গাইজ আমি এতিয়া চিলা পাছৰ পৰা ওলাই দিলোঁ মজাকৈ গৈ আছোঁ এতিয়া টাৱাং চাইড আজি কিমানটো কভাৰ হ'ব ইমান পাব নাজানো গৈ আছোঁ বৰফ বৰফ চক না গাইজ কি আল্টিমেট প্লেচ হাত মোজাটো পিন্ধা ঠাণ্ডা লাগিছে কি ৰ গাইজ অঞ্চুমান মোহন হেই ম'ম' স্পেচিয়েল ম'ম' গাইজ আমি আল্টিমেট ৱাটাৰফলডালৈ যাব গৈ আছোঁ তো মজা ৱাটাৰফলডালৈ গৈ আছোঁ চক উডেন ব্ৰিজ ৱাটাৰফলটো চক না গাইজ মজা লাগিছে গাইজ আজি আহি মজা ৱাটাৰফলটা পাই গ'লোঁ চক ৱাটাৰফলটো চক না কি চেক্সি লাগিছে কি জেগা মজা ভাইব দিছে হা ভাল লাগিব মাৰিবি আৰু বগা ৰঙা কলা ভাল লাগিছে গাইজ
দে কেনেকৈ ভাল লাগিছে নে গাইছ চক পাহাৰত আহি মেগী খোৱাটো মজাই বেলেগ চক গাইছ ৱাটাৰফলটো চক নাকি চালিয়া ৱাটাৰফল ৰিভাৰ আছে ছাইডত আহি 2 ঘণ্টামান লাগিলে 2-3 ঘণ্টামান লাগিলে জাং ৱাটাৰফলৰ পৰা ডাইৰেক্ট ইয়ালৈ আহি গ'লোঁ ইয়াতে ৰুম লৈছোঁ 1000ত পাই গৈছোঁ এটা ৰুম মজা ভিউ এটা আছে ইয়াৰ পৰা মনেষ্ট্ৰিটো ইয়াৰ পৰা দেখি থাকে মানে মজা ভিউ চব ভিউটো তো গাইজ এতিয়া ৰুম পাই গ'লোহি ৰুমটো চব কি চালিয়া ৰুম নামটো শুনিলে আপুনি বহুত ভাল পাব আপোনালোকে 1000ত পাই গ'লোঁ গাইজ মজা ৰুম দেই এইপিনৰ পৰা একদম মনেষ্ট্ৰিটো ওলাই থাকে এইপিনে মনেষ্ট্ৰি আছে মজা ৰুম আমি ওলাই দিছোঁ এতিয়া মনেষ্ট্ৰিলৈ যাওঁ এতিয়া লিফ্টটো ভল্টেজ নাই তো গাইজ এতিয়া আমি যাবলৈ লৈছোঁ মনেষ্ট্ৰিলৈ এইটো মনেষ্ট্ৰিটো তাত আছে আমি তালৈ যাম এতিয়া তো গাইজ আমি ৱৰ্ল্ড ছেকেণ্ড লাৰ্জেষ্ট মনেষ্ট্ৰি টাৱাং সোমাইছোঁ তো গাইজ আমি এতিয়া মনেষ্ট্ৰিৰ পৰা ওলাই দিছোঁ ভিউটোৰ কাৰণে মানে পইচা বেছিও লয় মজা ভিউ তো গাইজ ইয়াতে আলু পৰঠাটো খাবলৈ লৈছোঁ আমি তো এটা আৰ্মি এৰিয়া গাইজ এতিয়া ওপৰলৈ গৈ আছোঁ বাংকাৰ চাম অপাৰেশ্যন ৰুম ৰেডিঅ' ৰুম লিভিং ৰুম তো গাইজ বাংকাৰ আগৰ দিনত ৱায়াৰত বাংকাৰ মাই গড এতিয়া K47টো লগাই চলাই হ'ব তো গাইজ আমি এতিয়া চিলা টানেলত সোমাই যাম এতিয়া অলপ আগত চাই হ'ব তো গাইজ চিলা টানেল